কবিতাৰ শিৰোনাম এটি জীৱনৰ সংলাপ। ৰচনা পাপু বৰা, কণ্ঠসুৰ আৰ.জে. দাস, এডিটৰ জগত শইকীয়া। জীৱনৰ জখলা বগাব নেজানিছিলোঁ, সকলোৱে যেন আগুৱাই গ'ল। পোৱা নোপোৱাৰ হিচাপ বহু কৰিলোঁ, হতাশ মোৰ জীৱনৰ বাটত আপোনটো কোনোৱেই নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰে। মোৰ মনত ভাহি আছিল স্বপ্নৰ এটা কথাকে গুণগুণাইছিল নিহাৰ আকাশৰ হাজাৰ তৰা। মূৰ দাঙি চাওঁ, ভাবি উঠে এটা ছবি, সপোনৰ ছবি, বাস্তৱ আছে কিন্তু কুঁৱলী। প্ৰতিজনৰ জীৱনৰ সময় গৈ আছে লৰি, পাৰিব জানো কোনোবাই ৰাখিব সময়ক ধৰি? জীৱনটো হ'লে এক যাত্ৰা, হাঁহিৰে পৃথিৱীখন মুখামুখি হবা। মানুহৰ জীৱনত দুখ কিয় আহে? দুখ মানে কি? মানুহৰ জীৱনত দুখ এনেকৈ আহে নেকি যে নিজকে পাহৰি দুখৰ সৈতে কটাব লাগিব? যি সময় পাৰ কৰিব লাগে বহু কষ্টৰে, সময় যি এটা আচৰিত বস্তু, যি সময় নাহে, যি সময় নাই, আদি নাই, অন্ত নাই, এই সময় নেকি উৎপন্ন হয় প্ৰতি মুহূৰ্ততে, কিন্তু শেষৰ সীমা নাই। কোনেনো ল'ব এই সময়ৰ ভাগ? কোনেনো বুজিব? কোনোবা হ'ব জানো এই সময়ৰ সমভাগী? নাহে, কোনো নাই সময়ৰ লগত খেলিবলৈ। এটা ভাল সময়ৰ পৰা এটা বেয়া সময়লৈ পৰিৱৰ্তন হ'বলৈ এক মুহূৰ্তও নালাগে। দুখ নামৰ এই বস্তুটো পৃথিৱীৰ সকলো বস্তুতকৈও গভীৰ আৰু ওজন, ইয়াক কোনেও সহিব নোৱাৰে। দুখতকৈ নিৰ্মল আৰু সহজ হ'ল একমাত্ৰ মাথো মানুহৰ জীৱনৰ বাবে এটাই, মৃত্যু। মাথো মৃত্যু।